যদি হে আমার হয় দেখা পুরা বনে জনম। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সaikia ৰূপজ্যোতিলৈ। আজি এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাম নকওঁ, আপোনালোকক দেখুৱামগৈহে, আপোনালোকে জানিবই কিহৰ ওপৰত বনাম। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, এইকণতে মোৰ বসন্তীখন লৈ আহোঁ, বাচন্তীখন লৈ আহোঁগৈ। মোৰ বাচন্তীখন লৈ আহোঁ আৰু যাত্ৰা আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকণতে মোৰ বাচন্তীখনৰ লগত আপোনালোকক অকণমান চিনাকি কৰাই দিছোঁ। এইখনে মোৰ হৈছে মৰমৰ বাচন্তী। আপোনালোকে দেখিছে কিমান পুৰণা হ'ব চাগে এইখন চাইকেল। মামৰে ধৰি গৈছে, ৰং নাইকিয়াই হৈ গ'ল। এইখনকে লৈ তাৰমানে দেউতাও অফিচ যায়, ময়ো চলাই ফুৰোঁ। মোৰ এখন আছে, মোৰখনৰ পাম্প নাইকিয়াৰ কাৰণে থৈ আহিছোঁ। যি দেউতাৰ বাচন্তীখনকে লৈ যাওঁ। চিটৰ গতি নাই, ফালি কৰিছে। কেৰিয়া এখনো আছে দেই। মোৰ ভগা হওক চিগা হওক, মোৰ চাইকেল ৰেলি সদায় থাকে মোৰ ডাবুল কেৰি। তেনেহ'লে একদম মোৰ মৰমৰ চেনেহৰ বাচন্তীখনৰ ওপৰতে উঠি লৈছোঁ। এইখন পূৰা ব্ৰেকো আছে দেই, পূৰা খেঁচকৈ মাৰি ৰখি যায়। মোৰ মৰমৰ বাচন্তীখনত উঠি লৈছোঁ। তেনেহ'লে ব'লক যাত্ৰাটো আৰম্ভ কৰোঁ। বাঁহৰ তলৰ মাজেদি মই গৈ আছোঁ। আমাৰ ঘৰটো অৱশ্যে বাঁহৰ তলত। শইকীয়া ঘৰ বাৰী নাইকিয়া, বাঁহৰ তলত ঘৰ, বিষ পৰুৱাই কামুৰিলে ঘৰ পৰাই মৰ। তেনেহ'লে বোলক ভিডিঅ'টো আগলৈকে আপোনালোকেও চাওক, ময়ো আৰম্ভ কৰি যাওঁ আৰু। ধন্যবাদ। বন্ধুসকল, এতিয়া আহি পালোহি মোৰ ভাইটি দুটাৰ ঘৰত। ভাইটি দুটা নহয়, ভাইটি আৰু ভণ্টি এজনীৰ ঘৰত। তাৰমানে সিহঁতে কিবা এখন সৰু ছবি এখন বনাই আছে, শ্বৰ্ট ফিল্ম। তাকে মোক ক'লে ভিডিঅ' অকণমান কৰি দিয়াহিচোন, ব্লগিং এটা বনাই দিয়াহি। তাকে আহিছোঁ আজি সিহঁতৰ ঘৰত। এইজনী ভণ্টি, তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম পৰিস্মিতা ভণ্টি। আৰু এওঁৱে মোক মাতিছে ফোন কৰি। নামটো কৈ দিয়া ভাইটি। কিবা ক'বানে মোৰ ভিউৱাৰ্ছখিনিক? ক'বলৈ একো নাই, কৈ দিয়া তোমাৰ কাহিনীটোৰ ওপৰত অকণমান। কাহিনীটো আমাৰ আজি এনেকুৱা হ'ব। প্ৰথমতে আমাৰ কি হ'ব, আমাৰ মানে বাহিৰা বস্তু খাবলৈ বৰ মন যাব। হয়, মানে আমি বাহিৰা বস্তু আনিবলৈ যাম, দিব 10 টকা। আমি 10 টকা কি বস্তু আনিম, আনিবলৈ যাম। মানে 10 টকাটোৱে মানে দোকানীজনক ক'ম, মানে শুনিম চিপছ কিমান টকা। এইখিনি বাৰু পিছতকৈ ভিডিঅ'টোত চাব পাব। এই গোটেই কাহিনীটোৱে কৈ দিলে। আৰু আমাৰ ৰূপজ্যোতি তাক ৰোল এটা দিছে নহয় আজি। ৰোল এটা দিছে নেকি? দোকানী ৰোল এটা দিছে মোক। আৰু তনবীৰ, এইটো খটাসুৰ অঘাইটং ঘিতিলা তনবীৰ। কেনেকুৱা লাগিছে আজি শ্বুটিং কৰি? ভাল লাগিছে। লক্ষ্য ক কেনেকুৱা লাগিছে ক? ভাল লাগিছে, বহুত ভাল লাগিছে কৰি সকলোৰে লগত শ্বুটিংটো। আৰু আমাৰ সপ্তাহে ভিডিঅ' পাই থাকিব। তেওঁলোকে ভিডিঅ'কেইটা চেনেলটোৰ নাম ক? চেনেলটো JS প্ৰডাকশ্যন। আৰু যদি ভিডিঅ'কেইটা ভাল লাগে চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ভিতৰলৈ যাওঁ ব'লকচোন। তেওঁলোকৰ
তেনেহ'লে ভিতৰলৈ আহি আছোঁ কিনো শ্বুটিং কৰিছে চাওঁ এহেঁতে আমাৰ এইফালে আছে মুনু পেটেলা লাইটটো দি দিয়াচোন আন্ধাৰ আন্ধাৰ আহিছে এইফালে একদম তাৰমানে খুন্তিৰা গাত ততেই নাই খুন্তিৰা গাত ততেই নাই এই খুন্তিৰা এতিয়া তনবীৰ তই নালাগে ধৰিব ইয়াত তনবীৰে লাইট ধৰিছে দেই আন্ধাৰ হৈ আছে ইয়ালৈ এয়া মুনু মানস প্ৰতিম বৰা পেটেলা ব্ৰইলাৰ বুলি মাতোঁ ইয়াক কেনেকুৱা লাগিছে আজি শ্বুটিং কৰি তইতো য'ত ত'ত ওলায়ে থাক তাৰমানে ভালে লাগিছে সৰু ল'ৰাকেইটাৰ লগত কৰিছ আজি আহি এইফালে আমাৰ ডাইৰেকশ্যন দিছে খুন্তিদালে লাইট দিয়ে খুন্তিদা মানুহটো অকণ ক'লা তাৰমানে ৰূপজ্যোতি আমাৰ আজি আহি পাই গ'ল ব্লগত ভাল লাগিছে ৰূপজ্যোতিক আমাৰ অহা কাৰণে আজি শ্বুটিঙৰ সি চাই আছে কিছুমান আইডিয়াও দিছে পোৱালীয়ে দিয়া আমি তেনেহ'লে অকণমান শ্বুটিং চাওঁ আহক আধা আছে আৰু কৰিব এতিয়া আমাৰ ভোজন পৰ্ব তাৰমানে ভাত চাত খাই লওঁ আৰু ভাত খাই লওঁ তাৰপিছত আকৌ শ্বুটিং কৰিম জিষ্ণুৱে গান গাই শুনাব আমাৰ ভণ্টিয়েও গান গাই শুনাব আমাৰ কৌশিকে কেমেৰা কৰি আছে অথনিৰ পৰা বহুত দুখে বাগৰে তাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ ইয়াক তাৰপিছত মানস কেৰেলা আহি গ'ল মানস পেটেলা এইফালে আছে কুন্দিতা জিষ্ণু লক্ষ্য আমাৰ মৰমৰ টিকলু মানুহ তনবীৰ ইয়াৰ আপোনালোকে ব্লগিংটো চালেই ইনাখোন ইয়াৰ গান এটা আহি আছে কালি আমি আমাৰ এতিয়া কালি ফেব্ৰিকেটত তাৰ গানটো প্ৰমোটো এৰিলোঁ আপোনালোকে গৈ চাবগৈ ফেব্ৰিকেটত ন কাইলৈ আকৌ শ্বুটিং আছে হয় কাইলৈ কৰিবানে নাই কাইলৈ আছে নে পৰহিলৈ আছে কিয় কেতিয়া আছে কেনেকুৱা কৰিবা হেৰি কৰিবা নেকি একদম খেলি মেলি কৰিবা নেকি আকৌ ইনাখোনৰ নিচিনা খেলি মেলি কৰিবা খেলি নকৰিবা হা তেনেহ'লে তনবীৰৰ ওচৰতে মই এটি বহি যাওঁ আমি নেমু খা এইবোৰ বহিছে মোৰ ওচৰত কোৱা ভোট জলকীয়া খাব নোৱাৰা তুমি ভোট জলকীয়া খাব নোৱাৰা আহক তেনেহ'লে ভাতটো খাই লওঁ তাৰপিছত ভিডিঅ'টো তাৰপিছত দেখিছোঁ এইফালে ভোট জলকীয়া লৈ আছে তাৰপিছত ভাতকেইটা খাই লওঁ তাৰপিছত আমি জিষ্ণুৰ পৰা গান শুনিম আৰু ভণ্টিৰ পৰা কিবা গান শুনিম ন কি গাবা তুমি ভূপেন্দ্ৰ সংগীত গাব আমাৰ ভণ্টিয়ে
নমস্কাৰ, মই জ্যোতিপ্ৰভা শইকীয়া। আজি ৰূপজ্যোতিয়ে মোক গান এটা গাবলৈ গৈছে ব্লগটোত। কৈছে যে গাই দিওঁ। মই বিষ্ণুপ্ৰসাদ ৰাভাৰ গান এটা গাবলৈ লৈছোঁ। গানটোৰ নাম হৈছে পৰজনমৰ। ভুল হ'লে ক্ষমা কৰিব। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয় জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয় জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। ধন্যবাদ। ধন্যবাদ বন্ধুসকল। আমাৰ জিষ্ণুৱে ধুনীয়াকৈ গান গালে। এতিয়া আমাৰ ভণ্টিয়ে গাব। দে গা, ইয়াতে গা, গা। এই নাগাই লাজ কৰিছে। তাই গাব দিখনে পাৰটো গোৱা নাগোৱা গোৱা, নহ'লে তোমাৰ দাদাইও গাইছে, তুমি নগাবা কিয়? যোৱা কোৱা। তাই এনেকৈ বহি পেলাই গাব, বহি পেলাই গাবা, এনেকৈ গাবা। গোৱা। দিখনে পাৰৰে ধন্যবাদ। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এতিয়া যাম আমি দোকানৰ শ্বট এটা আছে ল'বগৈ আৰু ভিডিঅ'টো সামৰণি মাৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি বেছি ভাল লাগে, যদি ভিডিঅ'টো আপোনালোকৰ চাই বেছি ভাল লাগে, আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আজিলৈ বাই বাই।